নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ, কিছুমান নিজৰো অসুবিধাৰ বাবে, কিন্তু এতিয়া ভাবিছোঁ পুনৰ ভিডিঅ' বনোৱা আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে আগতে যিদৰে মোক মটিভেট কৰিছিলে, মোৰ ভিডিঅ'বোৰ চাইছিলে, ভুল শুদ্ধবোৰ আঙুলিয়াই দিছিলে, ঠিক সেইদৰে এতিয়াও আপোনালোকে বেলেগৰ লগত শ্বেয়াৰ কৰিব, নিজেও চাব আৰু ভুল শুদ্ধবোৰ আঙুলিয়াই দি মটিভেট কৰি থাকিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'বোৰ চাই থাকিব দেই। আমাৰ সকলোৰে জীৱনটো বেলেগ বেলেগ। আমি বিভিন্ন ধৰণৰ সমস্যাৰে আগুৰি থাকোঁ। যেতিয়া আমি স্কুল কলেজত পঢ়ি থাকোঁ, প্ৰায় আমাৰ সকলোৰে একেই চিলেবাছ, একেই ছাবজেক্ট হয়। পৰীক্ষাৰ ৰুটিনো আমাৰ একেই হয়। পৰীক্ষাত পঢ়িব লগা বস্তুখিনিও প্ৰায় একেই হয়। আমি পঢ়োঁ আৰু আমি পাছ কৰি গুচি যাওঁ। কিন্তু যেতিয়া আমাৰ নিজৰ জীৱনটো, যেতিয়া আমি ৰিয়েল লাইফত আগবাঢ়িব ধৰোঁ, তেতিয়া আমি কি দেখোঁ? আমাৰ সকলোৰে সমস্যাবোৰ বিভিন্ন ধৰণৰ। কাৰোবাৰ যদি অকণমান কম সমস্যা আছে, কাৰোবাৰ আকৌ বেছি। কাৰোবাৰ কেতিয়াবা এনেকুৱা হয়, ইমান সমস্যাই আমাক আগুৰি থাকে। তেতিয়া আমি নিজে চিন্তিত হৈ পৰোঁ যে আমি এতিয়া কি কৰিম? কাৰণ আমাৰ কোনো এক্সপিৰিয়েঞ্চ নাথাকে। আমি সকলোৱে নিজে নিজে আমাৰ জীৱনটোৰ বাবে আগবাঢ়ি যাওঁ। আমাৰ কোনো এক্সপিৰিয়েঞ্চ নাথাকে। কাৰোবাক সুধিলেও আমি কেতিয়াবা সঠিক উত্তৰ নাপাওঁ। সেই সময়ত কেতিয়াবা ভাঙি পৰা যায়। আজিৰ এই ভিডিঅ'টিত মই এনেকুৱাই কেইটামান দৰকাৰী কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আজি মই আলোচনা কৰিব ওলোৱা প্ৰথম বিষয়টোৱে হৈছে পাৰ্চনেল ফাইনেন্স। পাৰ্চনেল ফাইনেন্স মেনেজ কৰিব জনাটো আমাৰ প্ৰতিজনৰ বাবে অতি প্ৰয়োজনীয়। কৰোনা যেতিয়া 2020ত আহিলে, তেতিয়া আমি সকলোৱে বুজিব পাৰিছোঁ যে ছেভিংছ আমাৰ জীৱনত কিমান বেছি ইম্পৰ্টেণ্ট হয়। সেই সময়ত এনেকুৱা বহুতো মানুহ আছে যাৰ ছেভিংছ একদমেই নাছিলে। বহুত মানুহ আছে যাৰ চাকৰি তেওঁলোকে হেৰুৱাব লগা হ'ল। যিয়ে চাকৰি কৰি আছে যদিও তেওঁলোকৰ দৰমহা সময়মতে পাবলৈ সক্ষম হোৱা নাছিলে। যিয়ে বিজনেছ কৰি আছে, তেওঁলোকে এক্সিষ্টিং বিজনেছৰ পৰা সেইখিনি পইচা ইনকাম জেনেৰেট কৰিব নোৱাৰা হৈছিলে। সেইবাবে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। কৰোনাৰ দৰে পৰিস্থিতি ভৱিষ্যতে আহক বা নাহক, ভগৱানে কৰে যে নাহে। কিন্তু এনেকুৱা বহুত ধৰণৰ পৰিস্থিতি আমাৰ জীৱনত আহিবও পাৰে। সেইবাবে আমি প্ৰথমৰ পৰাই নিজৰ এখন বাজেট বনাই চলাটো অতি প্ৰয়োজনীয়। ভৱিষ্যতৰ কাৰণে কিছু পইচা আমি ছেভিংছ কৰি ৰখাটো অতি প্ৰয়োজন। তাৰ পিছত জীৱনত জানিবলগীয়া দৰকাৰী কথাটো হৈছে আমি সকলোৱে ৰান্ধিব জানিব লাগে। ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলোৱে ৰান্ধিব জনাটো দৰকাৰী। এক্সট্ৰা অৰ্ডিনাৰী কিবা বনাব জনাটো বা নজনাটো সেইটো নিজৰ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু বেছিকখিনি আমি সকলোৱে জানিব লাগে। ধৰক ভাত দালি বনোৱা বা চব্জি এখন বনোৱা, সেইখিনি বস্তু আমি জানিলে আমি কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে। কাৰণ সদায় আমাক ৰান্ধি দিয়া মানুহ আমি নাপাবও পাৰোঁ। ঘৰত থাকিলে বাৰু চিন্তা নাই, কিন্তু চাকৰি সূত্ৰে কিবা কাৰণে আমি বাহিৰত যাব লগা হ'ল, তাতে আমি ৰন্ধা মানুহ নাপাবও পাৰোঁ। তেতিয়া আমি নিজেতো কিবা এটাতো খাবই লাগিব। সদায় বেলেগৰ পৰা আজিকালি ছুইগি আছে, জমেট' আছে বা বিভিন্ন ধৰণৰ ফুড ডেলিভাৰী ৱেবছাইট আছে। কিন্তু সদায় বাহিৰৰ পৰা খালে আমাৰ নিজৰ শৰীৰটোৰ বাবে অপকাৰী হয়। সেইকাৰণে আমি ঘৰতে বনোৱা সাধাৰণ খাদ্যখিনি আমি সকলোৱে বনাব জানিব লাগে আৰু যদি কোনোবাই নাজানে তেন্তে শিকিবলৈ যত্ন কৰিব লাগে। তাৰপিছত জীৱনত দৰকাৰী জানিবলগীয়া কথাটোৱে হৈছে আমাৰ সকলোৰে বেছিক নলেজ থাকিব লাগে মেডিচিনৰ ওপৰত। ডক্তৰৰ পৰামৰ্শ লৈ আমাৰ সকলোৱে আমি নিজৰ ঘৰত কিছুমান বেছিক মেডিচিন মজুত ৰাখিব লাগে, যিবোৰ মেডিচিনে আমাক ইমাৰ্জেঞ্চি পাৰপাজত আমাক সহায় কৰিব পাৰে। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে সেইটো মেণ্ডেটৰী হৈ পৰে যে আমি কিছুমান বেছিক মেডিচিন ঘৰত ৰাখিব লাগে। কাহ চৰ্দি হ'লে, জ্বৰ হ'লে, পেটৰ অসুখ হ'লে
সেইখিনি মেডিচিন আমি যেতিয়া ঘৰত মজুত ৰাখোঁ কেতিয়াবা ইমাৰ্জেঞ্চি সময়ত আমাৰ বহুত কামত আহে। এতিয়া অৱশ্যে ভয় লাগে কাহ চৰ্দি হ'লে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ঘৰত থকা মেডিচিন খাবলৈ। আপোনালোকেও নাখাব এইটো সময়টোত, কিন্তু ডক্তৰৰ পৰামৰ্শ লৈ কিছুমান মেডিচিন আমি ঘৰত ৰাখিব পাৰোঁ, মজুত ৰাখিব পাৰোঁ। এল'পেথিক নহ'লেও হ'ব, হোমিঅ'পেথিকো ৰাখিব পাৰোঁ, আয়ুৰ্বেদিকো ৰাখিব পাৰোঁ। আপোনালোকে যি মেডিচিনত কমফৰ্টেবল হয় সেইখিনি মেডিচিন আমি ঘৰত ৰাখিব লাগে। তাৰ পিছৰ দৰকাৰী কথাটো হৈছে কিছুমান বস্তু আমি এৰি দিব পাৰিব লাগে। আমাৰ সকলোৰে চাগে জীৱনত এনেকুৱা কিছুমান সময় আহে, পাষ্টত কিছুমান এনেকুৱা পৰিস্থিতি আহি পৰে, আমি কেতিয়াও চাগে ভবা নাছিলোঁ তেনেকুৱা এটা পৰিস্থিতি আহিব বুলি, কিন্তু হঠাতে আমাৰ আহি যায় আৰু সেই সময়খিনিতে আমি ষ্টাক হৈ থাকি যাওঁ যে ইয়াৰ পিছত আমাৰ কি হ'ব, কি কৰিব লাগিব, আমি একোৱেই ভাবি নাপাওঁ। সেই সময়খিনিতে আমি ষ্টাক হৈ ৰৈ যাওঁ। কিন্তু সদায় সেইটো মনত ৰাখিব লাগে যে যি হৈ গ'ল, সেই সময়খিনিত আমাৰ কণ্ট্ৰল নাছিলে, কিন্তু আজি প্ৰেজেণ্টত আমাৰ কণ্ট্ৰল আছে, মোৰ কণ্ট্ৰল আছে। মই প্ৰেজেণ্টটো ভাল কৰিম, পাষ্টত যি হ'ল হৈ গ'ল। তাৰ পৰা যদি শিকিবলগীয়া কিছুমান কথা আছে, সেই কথাখিনি শিকি পুনৰাই সেই ভুলটো নকৰিবলৈ বা সেই ছিটুৱেশ্যনটোত নপৰিবলৈ আমি চেষ্টা কৰিব লাগে আৰু প্ৰেজেণ্টটো ভালদৰে চলাই নিব লাগে। তাৰপিছত দৰকাৰী কথাটো হৈছে কিছুমান বস্তু আমি এৰি দিব পাৰিব লাগে। কেতিয়াবা কি হয়, কোনো এটা ছিটুৱেশ্যন এনেকুৱা হৈ গ'ল যিটো ছিটুৱেশ্যনত আমি পৰিম বুলি কেতিয়াও ভবা নাছিলোঁ বা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু হৈ গ'ল। তেতিয়া আমি সেই বস্তুটোৱে ভাবি থাকি বহি যাওঁ যে আমাৰ লগতে কিয় এনেকুৱা হ'ল। এনেকুৱা কিছুমান কথা হ'ব পাৰে যে আমাৰ প্ৰিয়জনৰ মৃত্যু বা তেনেকুৱা ধৰণৰ কিছুমান ছিটুৱেশ্যন পাষ্টত হৈ গ'ল, কিন্তু সেই পাষ্টৰ কথাখিনি ভাবি আজিও প্ৰেজেণ্টত আমি সময়খিনি বৰবাদ কৰি গৈ আছোঁ। কিন্তু সেইটোতো নহয়, যি হৈ গ'ল। সেই সময়খিনিক ধৰি ৰাখিব পৰা শক্তি আমাৰো নাই, কাৰোৱেই নাই। সেইখিনি সময়ত আমি নিজে নিজকে বুজাব লাগে যে যি হৈ গ'ল। সেই সময়খিনিত আমাৰ কোনো কণ্ট্ৰল নাছিলে, কিন্তু এইখিনি প্ৰেজেণ্টৰ সময়খিনিত আমাৰ কণ্ট্ৰল আছে। সেইখিনি সময় মই নিজৰ হাতলৈ আনি ভালকৈ প্ৰেজেণ্টটো জীয়াব লাগে। কিছুমান বস্তুত আমি কেতিয়াবা লেট গ' কৰিব জানিব লাগে, মুভ অন হ'ব জানিব লাগে আৰু নিজৰ জীৱনত আগুৱাই যাব পাৰিব লাগে।